হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? সকলো ভালে আছেনে? আশা কৰোঁ সকলো ভালে থকাটো। আৰু এইফালে দোকানলৈ বুলি ওলাই লৈছোঁ। আৰু আপোনালোকে সকলোৱে ফলোৱাৰ লাগে কৈ থাকে নহয়। ফলোৱাৰ পাবলৈ হ'লে আপোনালোকে সন্মুখত অহা পোষ্টবোৰত সুন্দৰকৈ গঠনমূলক কমেণ্ট কৰিব, তেতিয়াই আপোনালোকৰ ফলোৱাৰ নিজে নিজে আহি যাব। মই এইকেইদিনত সেনেকৈয়ে ফলোৱাৰ আহি আছে, সেইবাবেই কৈছোঁ। আৰু দিনটো দোকানত ব্যস্ত থকাৰ পিছত এইফালে বজাৰ কৰিবলৈ বুলি আহিছোঁ ঘৰলৈ, যিহেতু আজি আলহী আহিছে। শাহুমাৰ বায়েক, ভনীয়েক আৰু দেউতাহেঁতো আজি ৰিলিজ লৈ ঘৰলৈ আহিব। সেইবাবে বোলো বজাৰ কেইটামান কৰি আহোঁগৈ। সেইবুলি এয়া শাকপাত কেইটামান আনোগৈ বুলি গৈছোঁ। মিষ্টাৰ আহি যিহেতু পোৱাহি নাই, এইফালে শাকপাত লৈ ল'লোঁ অলপ। তাৰপিছত মিষ্টাৰ আহি পালে বোলো ঘৰলৈ লগত যাম। আৰু এইফালে আহি ঘৰ পালোহি। আৰু এইফালে ধুনীয়াকৈ কথা পাতি আছোঁ মাহীহঁতৰ লগত। এয়া শাহুমাৰ বায়েক, ভনীয়েক আৰু দেউতাহেঁতো আহি পালেহি, যিহেতু গোটেইখনৰ লগতে কথা বতৰা পাতি লৈছোঁ। আৰু কথা বতৰা কিমান ওলাই আৰু নহয় জানো। এই এপাৰ হৈছে বহুত দূৰৰ হয়, পেঙেৰি। আৰু সেই বহুত দিনৰ মূৰতে আহে, সেইবাবে বহুত বেছি কথা ওলাইছে। আৰু বহুত দিন যিহেতু লগ নাপাওঁ, ধুনীয়াকৈ কথা বতৰা পতাৰ পিছত আকৌ ভাত পানী যোগাৰ কৰিবলৈ হ'ল নহয়। এইফালে লোকেল কুকুৰা এটা মৰা হ'ল, ঘৰৰে আছিলে। আৰু এইফালে লোকেল মাছ আনিছিলে। এনেকৈ মই আজি কুটি বাছি দিয়া মানুহে দেই, মই আজি বনোৱা মানুহ নহয়। আজি বনোৱাৰ পৰা মই অৱসৰ ল'লোঁ। আৰু তাৰপিছতে এইফালে বাইদেৱে বনাইছে, দেউতা সেয়া ধুনীয়াকৈ টোপনিত মগ্ন, একেবাৰে বহুত টোপনি গৈছে মানে, ভাগৰুৱা যিহেতু ইমান দূৰ গুচি আহিছে। আৰু এইফালে বাই ভনীয়েকে কথা পাতি আছে। আৰু এইফালে খাবলৈ হৈ গ'ল নহয় ভাত আজি বিশেষ নাই, ভাজি আৰু মাংসৰ জোল আৰু মাছ ভজা হৈছিলে। এনেকৈয়ে আমি ভাত খালোঁ। আৰু বাইদেউ একদম ততেই নাই, ৰান্ধনি মাৰণি আজি